এইটো হ'ল গায়কটো কিবা ক'বা ক'বলৈ একো নাইচোন লোহা গছবোৰে কোমলীয়া হৈ আছে কৈছে লোহা গছ মোৰ কোমলীয়া আছে কৈছে মানে ঘৰটো বনাই আছে আৰু পাকঘৰ দেখিবলৈ ধুনীয়া দেখিবলৈ ধুনীয়া এনেই কেনেকুৱা লাগিছে ঘৰটো এবাৰ কমেণ্ট এটা কৰি দিব এইটো হ'ল ঘৰটো কামিবে একদম ধুনীয়া দিছে এতিয়া মানে ঘৰৰ ভিতৰতে সোমাই আছোঁ আৰু একদম পুৰা জোনাক হৈ আছে আৰু অলপ অলপ এন্ধাৰ কি ধুনীয়াকৈ কামিবে দিছে দেখিবলৈ ধুনীয়া লাগিছে নে গাইছ এবাৰ ক'ব কমেণ্টত কেমেৰাটো ঘূৰাই দিছোঁ অলপ কেমেৰা ঘূৰাই দিছোঁ আৰু এতিয়া ফ্ৰণ্ট কেমেৰাত তুলি আছোঁ আৰু চেলফি কেইদিন লাগিলে প্ৰায় এইটো ঘৰ বনাবলৈ মোৰ দুদিন এবেলা লাগি গৈছে পুৰা দুদিন এবেলা লাগিছে ন পুৰা স্পীড বনাই দিওঁ যে অঁ দুদিন এবেলা খাটাং আৰু বেছি বাকী নাই আৰু ন বাকী মানে বেছি নাই অঁ ওপৰখন চাল অলপ চাব আছে আৰু ন চাব আছে সেইখন চালে আৰু হ'লেই আৰু অঁ এচালমান চাব আছে 1 ডজনমান ছোৱালী আনিম বুলি ভাবিছোঁ অঁ মুঠতে পাণ ঝপা দি ঝাপি দিম আৰু অঁ ঠিকেই হ'ব বেয়া নহয় বাৰু এনেই ধৰ এইটো ঘৰত থাকিবলৈ মজা হ'ব যদিও বা বাঁহৰে লোহাৰ হয় হয় যদিও বা বাঁহে সজা ন আৰু ধুনীয়া বনাইছা এইফালে বেৰখন আৰু অলপ বাকী আছে আৰু বেছি নাই আৰু এইপিনি কুকুৰা সোমালে সেইপিনি ওলাব পাৰে গৈছে ধুনীয়াকৈ আছে আৰু অলপমান বাকী আছে বেছি নাই আৰু ইফালে অলপ বেয়া দেখুৱাই দিম আৰু চবফালে এবাৰ দেখুৱাই দিম হয় নাই বাৰু এইফালে চাল অলপ অকল এবেচা দিলে হৈ যাব এবেচা বা দুবেচা লাগিব ন ইফালে অলপমান ডোখৰ চাবলৈ আছে আৰু এইডোখৰ পানী নোপোৱাকৈ থৈ দিব পাৰোঁ মই সেইডোখৰ এতিয়া পানী নোপোৱাকৈ থৈ দিব পাৰোঁ বুলি কৈছে আৰু কিবা কৰি দিয়া আৰু কি ক'ম ভাত কি লগত খালা ভাতটো কি লগত খাবা আৰু গাহৰি চাহ গাহৰি চাহ ন গাহৰি শাক গাহৰি শাক লগত খালোঁ গাহৰি এটাকে মাৰিলে নেকি গোটাকে এটা মাৰিলোঁ ধুই পখালি আৰু ভাজিলোঁ ধুই পাই খালি ভাজিলি ন তেল নিদিলেও হয় এনেকে বনি যায় গাহৰি তেলতে তেল ওলাই গৈছে গাহৰি তেলতে তেল ওলাই গৈছে ন পিছদিনাখন খাই আৰু হাগি বোলে একদম ঢেকীয়া গছ ওপৰে গৈছেগৈ বহি দিছোঁ পেণ্টটো খুলি পিৰকে গৈ দিছেগৈ হয় নেকি ভাবিছে এটা মানুহে কি বেলা আহি আছে বুলি ধুনীয়াকৈ গানকে এটা গাই দিয়া গাননো কিটো গাম বন কচুথুৰ লগত বনালোঁ অলপ ডিঙিটো খজা লাগিলে অঁ অলপ খজা লাগিলে ন হয় মানে এই গায়কটো অলপমান কমি দিয়া নহয় দেই কমেডি কৈ থাকে অলপ ধেমালি চেমালি কৈ থাকে সেইটো কাৰণে গাছ কিবা কিবি ধেমালি চেমালি কৰে আৰু দেই বেয়া চেয়া নাপাব দুটাই নধৰিব আৰু দেই আৰু কৈ দিয়া এতিয়ানো মই মোবাইলত সোমাই আছোঁ নেকি বাৰু এতিয়া সোমাই পিনি মই এনেকৈ কৈ থাকিম নেকি বাৰু তোমাৰ চায়াটো এতিয়া যদি যাব কোনোবাই চাই পিনি ক'ব আৰু দেই দুটাই নধৰিব আৰু বুলি ঘৰটো কেনেকুৱা হৈছে এবাৰ কমেণ্ট কৰি জনাব ঘৰটো যদিও বা বাঁহৰে খেৰ ভাল মাটিয়ে সজা থাকিবলৈ মজা মানে গৰম দিনত ভাল বেছি ঠাণ্ডা ছিজনটো ভাল টকোপাতৰ ঘৰ যে আৰু এটা কৈ দিছোঁ গেছ ই মানে মানুহটোৱে একদম পুৰা ধুনীয়া গান গায় মানে লোকেল গায়ক হয় ছিংগাৰ হয় লোহেল মুৰ্গী গায়ক লোকেল গায়ক হয় খুব ধুনীয়া গান গায় কিন্তু আজি গায় না নাগায় আজি গাবলৈ মন নাই আজি গাবলৈ মন যোৱা নাই কৈছে মই কেমেৰাটো ভাবিছোঁ RCহে নেকি বুলি মনটো বৰ ভালকৈ মানে এতিয়া যোৱা নাই কৈছে গাবলৈ সেইটো কাৰণে নাগায় মানে নলীটো অলপ কচুঠি শাক খালেও যে খজ লাগি আছে কচুঠি শাক খাই ল'লে বোলে খজ লাগে কেনিবা কাণৰ ফালে গৈছেগৈ সেয়া হয় কাণৰ ফালে গৈছে মানে ই অলপ মানে কমেডি দিয়া নাই দেই কমেডি কৰে আৰু কমেডি কৰে হেনো দেই ই হেনো দেই ই হেনো কমেডি কৰে হেনো দেই কমেডিয়ান আৰু কোৱা আৰু কিবা কিবি ক'বা নেকি কি ক'ম বাৰু আৰু ক'বলগীয়া
আৰু ক'বলগীয়াচোন তেনেকৈ নাই ন নাই ন তেতিয়াহ'লে গান চান নোগোৱা ন হ'ব আৰু এই আজিলৈ ইমানতে নহয় জানো বাৰু গান চান নোগোৱা ন নেগাওঁ অঁ বাকী মন চন ভাল হ'লে কেতিয়াবা এদিন শুনিম বাৰু দেই মনটো যদি ভালে কুশলে থাকে বতাহত যদি উৰি পাং কালিলৈতো শিৱৰাত্ৰি আহি আছে ধৰ দুদিন আগত তেতিয়াই গাম আৰু শিৱৰাত্ৰি গান এটা ন শিৱৰাত্ৰি গান অলপ খাই মেলি উৰিব পাওঁ নেকি উৰিব পাৰোঁ তেতিয়াহ'লে উৰি পাং বুলি গান এটা কিবা এটা আছে ন অঁ তেতিয়াহ'লে তেতিয়াই গাবা ন তেতিয়াই গাম শিৱৰাত্ৰি দিনাখনে ওলাম আৰু ক'ৰবাত ফুৰিবলৈ যাওঁ আৰু ন যাম দুইটা দুইটা দিলিঘাট যাম মন্দিৰ চন্দিৰত অলপ উভতাকে সেৱা কাঢ়িম উভতাকে সেৱা কাঢ়ি ভূমি ফালে লাও এটা খাম তাপাককে হয় ন তেতিয়াহ'লে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব পুৰা টানকৈ দবাই দিব আজিলৈ তেতিয়াহ'লে আজিলৈ বাই